পৰা আহিছোঁ নদী আৰু এইবিলাকে জানো ফাৰ্ষ্ট টাইম আহিছোঁ, বেছি ঘূৰা নাই। প্লাছ আমার লগত কলকাতার মানুষ আছে একজন কাম ওখান থেকেই এসেছি, সব আমাদের বাচ্চারা স্কুল ফ্রেন্ড, সেই সোর্সে আমরা মারাও ফ্রেন্ড হয়ে গেছি, বাবারাও ফ্রেন্ড হয়ে গেছে। এখানে পিকনিক করতে এসেছি। আমরা এসেছি, আমার হাজবেন্ড যেরকম জেএনভি কোকরাঝাড়ে টিচার, তো আমি ওখান থেকে, এরা সবাই বাসুগাঁও, ওর হাজবেন্ড ডক্টর, বিজনেস 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 সব আমরা বিভিন্ন জায়গার থেকে। কেমন লাগছে জায়গাটা? খুব ভালো, খুব ভালো, একদম নেচার ফ্রেন্ডলি, খুব ভালো লাগছে, আমরাও এনজয় করলাম। শালমাৰা বঙাইগাঁও ডিষ্ট্ৰিক্ট। কেনেকৈ লাগিছে জায়গাটো? জাগাটো ধুনীয়া লাগিছে। আমি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু আমি নেটত চাই আহিছোঁতো, এইকাৰণে ভাবিলোঁ ভূটান বৰ্ডাৰ হয়তো অসমৰ আমাৰ লাষ্ট সীমা, তে এইটো জাগাটো ইমান ধুনীয়া। তে ফাৰ্ষ্ট টাইম আহিছোঁ যদিও মানে মনোৰঞ্জন ল'বৰ কাৰণে আমি ফেমিলি লৈ আহিছোঁ। আমি মোটামুটি 10টা ফেমিলি আহিছোঁ, বৰ ধুনীয়াকৈ এনজয় কৰি আছোঁ। আশা কৰোঁ আগন্তুক যিবোৰ মানে পিকনিক প্লেচ হ'ব লাগে সেইবোৰ যে আমি মেছেজটো দিম যে অভয়পুৰী হওক, বঙাইগাঁও ডিষ্ট্ৰিক্টত হওক, যে আমাৰ এইটো ভূটান বৰ্ডাৰত মনোবিল নেকি, এইটো মনাবিল পিকনিক প্লেচটো একদম মানে এনজয় কাৰণে বহুত পাৰফেক্ট জেগা। সেইকাৰণে পিকনিক কৰিবৰ কাৰণে এই 2022টো বিদায় দিয়াৰ কাৰণে আমি এনজয় কৰিবৰ কাৰণে ফেমিলিলৈ আহিছোঁ। 2000 বৰ্ষৰ বিদায় দিয়াৰ কাৰণে 22 বছৰটো আৰু আগন্তুক 2023 বছৰটো শুভকামনা কৰিলোঁ। সকলোৱে যাতে আমাৰ অসমৰ সকলো সুখ শান্তি যাতে আমাৰ বিৰাজ কৰে, অসমত কোনো যাতে অশান্তি যাতে আমাৰ নাহে। আৰু আমি কৰোণা বুলি এটা ভাইৰাছ শুনি পাই আছোঁ যে আমাৰ অসমত বুলি নহয়, ভাৰতবৰ্ষৰ নহয়, অল ৱৰ্ল্ডতে এটা মানে কৰোণা বুলি এটা মহামাৰীয়ে আমাৰ মানে মনত বহুত দুখ দি আছে। যদিও দুখ বুলি নহয়, মানে ধৰকচোন অসমৰ বুলি নহয়, মানে মানুহৰ মাজত এটা ভয়, এটা বিভ্ৰান্ত সোমাই গৈছে। এতিয়া হয়তো হ'ব পাৰে সামাজিক মাধ্যমৰ মাজতে মই ক'ব খুজিছোঁ আপোনালোকৰ মাধ্যমতে, সবাই ছ'চিয়েল ডিষ্টেঞ্চটো মানি চলিব লাগে, এনজয় কৰক, ফূৰ্তি কৰক, কিন্তু সামাজিক ডিষ্টেঞ্চন মানি চলি আৰু আপোনাৰ ধৰক মাস্ক পৰিধান কৰক আৰু চৰকাৰে দিয়া নিৰ্দেশ নিয়মবোৰ মানি চলি ফূৰ্তি কৰক, এনজয় কৰক, কিন্তু চৰকাৰে দিয়া নিৰ্দেশ নিয়মবোৰ মানি চলক। এই মই কৈ দুই এষাৰ 2023 বছৰটো ভালে ভালে যায়, অসম চৰকাৰৰ যিমান নিৰ্দেশ দিছে সেইবোৰ মানি চলে, ভালে ভালে নিশ্চয় যাব। আৰু আপোনালোকলৈ বহুত শুভেচ্ছা থাকিল 2023 বছৰটো। থেংক ইউ, ধন্যবাদ। খোৱা খোৱা হোৱা নাই, বনাই আছে। ফটো লৈছোঁ। এই বঢ়িয়া। এই আমি সেইপাৰে গ'লোঁ, ভূটান বৰ্ডাৰত গৈ পেলাই আমাৰ এইটো ভূটান বৰ্ডাৰ হয় নেকি? ভূটান বৰ্ডাৰ হয় নেকি? এইটো ভূটান বৰ্ডাৰত পাৰ হ'লোঁ, পাৰ হৈ পেলাই ফেমিলি লৈ কেইটামান ফটো ল'লোঁ। ফটো লৈ পেলাই আমাৰ যিবোৰ মানে মনোৰঞ্জন ল'ব লাগে, বাচ্চা লৈ আহিছোঁ দুটা ফেমিলি 10টামান ফেমিলি আহিছোঁ আমি, মোৰ বাচ্চা আছে সহকাৰে। এইফালে ফটো ল'লোঁ, স্পটটো ভালে লাগিছে। এনে কেইজনমান আহিছে আপোনালোকে? আমি মোটামুটি 40জনমান আহিছোঁ। আমি 10টা ফেমিলি আহিছোঁ, গোটেই ল'ৰা ছোৱালী আছে, মোটামুটি 10জন ল'ৰা ছোৱালী, ফেমিলি 40জন হ'ব। এটা পিকনিক প্লেচত পিকনিক খাবলৈ, যি হওক বিৰাট ধুনীয়া লাগিছে। আগততো আমি আগৰবাৰ আহিছোঁ, কিন্তু আগৰবাৰ আমি অকলে আহিছিলোঁ, আগত বেলেগ পাৰ্টি নাছিলে, কিন্তু এইবাৰ আমি বহুত মোটামুটি যে আমি দেখা পাইছোঁ যে এইবাৰ বহুত মোটামুটি 500মান আহিছে পাৰ্টি। বিৰাট ধুনীয়া লাগিছে, বহুত ফেমিলি আহিছে, আমি বিৰাট ধুনীয়াকৈ খাইছোঁ আৰু আমি এনজয় কৰিছোঁ, মানে চবেই মিলি পিটি যে আছোঁ আৰু ইয়াতে ঝৰ্ণা 2টামান 3টামান পাইছোঁ। যি হওক বহুত ভাল লাগিছে, বহুত ভাল জেগা। আমি আৰু আশা কৰোঁ যে ইয়াতকৈ আৰু ভাল হ'ব। ইয়াৰ যোনটো কমিটি আছে, এই কমিটি আৰু ভালকৈ কৰিব, আমাক আৰু সহায় কৰিব, আমি যেন আহিব পাৰোঁ। আৰু বেলেগ মানুহক আমি ক'ম যে জেগাটো ভাল আছে, আপুনি আহক, আমি চবেই একেলগত আমি গোট খাই আমি ফূৰ্তি আৰু এনজয় কৰিম। বহুত ফেমিলি আহিছে, যি হওক বহুত ধুনীয়া লাগিছে। আমি আকৌ আহিম। আমি ধুবুৰীৰ পৰা আহিছোঁ, আমি যোৱাবাৰ আহিছিলোঁ, অকলে আছিলোঁ, ইয়াতে কোনেও নাছিলে। এইবাৰতো বহুত পাৰ্টি আহিছে, আমাক বিৰাট ভাল লাগিছে, বহুত ফেমিলি আহিছে, স্কুল ষ্টুডেণ্ট আহিছে, কলেজ ষ্টুডেণ্ট আহিছে,
বহুত মানে আমি চবে মিলি একলগত এনজয় কৰিছোঁ। আমি ঝৰ্ণাত গাঁও ধুইছোঁ, বিৰাট মানে ভাল লাগিছে আৰু। ইয়াতে ছেফটিৰ কাৰণে কেনেকুৱা? বিৰাট ছেফটি। আমাৰ যোনটো এটা আমি নাজানো কোনটো কমিটি আছে, কিন্তু কমিটিয়ে বহুত ধুনীয়াকৈ হেৰি কৰিছে, সিহঁতে মেইনটেনেঞ্চটো কৰিছে আৰু বহুত ফেচিলিটি মানে ভাল কৰিছে, বহুত ধুনীয়া। আমি আৰু ক'ব নোৱাৰোঁ ইমান মানে কি ভাষা ক'ম আৰু সিহঁতক কমিটিক বিৰাট ধুনীয়া লাগিছে। আগন্তুক দিনত আহিবৰ কাৰণে ৰাইজক কি আমি আহ্বান জনাম। আগৰ বছৰতো আমি 1 তাৰিখৰ পিছত আমি আৰু আহিম। আমিতো এইবাৰ প্ৰথম আহিলোঁ। আমি যোৱা দেওবাৰত আমি হেৰি গৈছিলোঁ, ছিকিম গৈছোঁ, কিন্তু এইবাৰ আহিছোঁ, আকৌ আহিম। এইবাৰতো আকৌ খালি মাত্ৰ আপোনাৰ 25 ডিচেম্বৰ পৰিলে ডাঙৰ দিন, এইটো কাৰণে আমি আহিছোঁ, কিন্তু আকৌ আহিম আমি। আৰু বহুত মানুহক ক'ম, আমাৰ গাঁৱৰ মানুহক, ধুবুৰী মানুহক যে সবাই আহক। এইটো বহুত বিৰাট ধুনীয়া জেগা বনাইছে, প্লেচটো ভাল, আমি সবকে ক'ম দে। আহিছে আৰু আমি বাসুগাঁৱৰ পৰা আহিছোঁ। জেগাটো কেনেকুৱা লাগিলে? ভাল লাগিছে। আমি যোৱা বছৰো আহিছিলোঁ, এবাৰ আমি ফেমিলি লৈ আহিছোঁ। ইয়াত কি কি চাবলৈ পাইছে এতিয়া? চাবলৈ পাইছোঁ পৰিৱেশটো ভালে আছে, আৰু এইবাৰ নদী চদী আছে, বাচ্চাবিলাকো আহিছোঁ, খেলাৰ জেগাটোও ভাল, ঠিকেই আছে, অভাৰঅল ঠিকেই আছে। আৰু কমিটিৰ পৰা ছেফটিৰ বিষয়ত কেনেকুৱা? ঠিকেই আছে, ছেফটিটো ঠিকেই আছে, কোনো অসুবিধা পোৱা নাই আমি। আৰু বহুত মানুহে মানে পিকনিক খাবলৈ মন আছে, সিহঁতৰ কাৰণে আপুনি কি আহ্বান জনাব? সিহঁতৰ কাৰণে মই ৱেলকাম ক'ম, একদম ছেফলি, বঢ়িয়া জেগা, ভাল জেগা, পৰিৱেশটো ভাল।